কবিৰাজৰ সুবৰ্ণ বিকল লাভ নাটকখনে কুন্তি চৰিত্ৰ দি এটি সংলাপ আপোনালোকলৈ আগবাঢ়িছোঁ। যদি মোৰ কিবা ভুল হয় আপোনালোকে নিজৰ বুলি শুধৰাই ল'ব বুলি আশা ৰাখিলোঁ। কিন্তু মই মাতৃ জঠুৰাই বাস্তৱিকতাৰ উদ্ধতি মই এফালে গভীৰ অৰণ্য, আনফালে মাতৃ হৃদয়ৰ কাতৰ আহ্বান। কেনি যাওঁ মই পিতৃহাৰা বান্ধৱ আজি মাতৃৰ আঁচনিবিহীনভাৱে কটাইছে অৰণ্যৰ গভীৰ অমানিশাৰ মাজত। কিমতে থাকো মই হস্তিনাৰ পাচিৰ দুৰ্গৰ মাজত ৰাজকীয় ৰূপত। নোৱাৰো কৃষ্ণ, মই নোৱাৰো। জানো মই তুমি যে জাগ্ৰত, তোমাৰ নাম স্বৰূপৰ দৰে, কিন্তু কিমান দিনলৈ তোমাৰ এই মৌনতা? নৰৰূপী নাৰায়ণ আজি কিয় স্থবিৰত? কোৱা কৃষ্ণ, মোক উত্তৰ দিয়া কৃষ্ণ, তুমি মোক উত্তৰ দিয়া।